একেলগে আপুনি কেইজনী কইনা দেখিছে? এজনী, দুজনী, তিনিজনী, চাৰিজনী, কিন্তু আজি আমি দেখুৱাম কইনাই কইনা। কইনাই কইনা দেখিছে নহয় আপোনাৰ মানে ইয়াতে ইমান কইনা আছে। আজি কোনগৰাকী কইনাক চাব আপুনি? এয়া এগৰাকী কইনা, এইফালে খ্ৰীষ্টিয়ান ব্ৰাইড হৈছে, আৰু এয়া এগৰাকী কইনা, ইয়াতো আছে কইনা। এইফালে মই আমাৰ ভিডিঅ' জাৰ্নেলিষ্টক দেখুৱাবলৈ অনুৰোধ কৰিছোঁ যে ইমান ধুনীয়া কইনা একগোট হৈছেহি আহি পিনে, আৰু কি কাৰণে একগোট হৈছে তাৰ বিষয়ে আমি যাম বাৰু ডিটেইলছত, যে ইমানখিনি কইনা আচলতে ইয়াত কেনেকৈ আহিলে। আৰু আমাৰ লগত আছে এই কইনাবোৰক ধুনীয়াকৈ মঞ্চত খোজ কঢ়াবলৈ আছে আমাৰ লগত কৰিঅ'গ্ৰাফাৰ ওচৰলৈ যাম, যে ইমানগৰাকী কইনাক সাজু কৰাওঁতে প্ৰব্লেম হোৱা নাই? প্ৰব্লেম হোৱা নাই, সিহঁতে আগৰ পৰা প্ৰস্তুতি হৈ আছে আৰু নিজৰ এটা উৎসাহিত মনৰ পৰা আহিছে যে আমি মডেলৰ ৰেম্প ৱক কৰিম, যে মডেলবোৰ সকলোৱে আগৰ পৰা কৰি আছে, তো ভাল লাগিছে তেনেকুৱা ওলাই আহিবৰ কাৰণে। আচলতে এগৰাকী কইনাক চম্ভালাটোৱে বহুত কিন্তু ডাঙৰ কাম। আজি একেলগে কিমানগৰাকী কইনাক চম্ভালিব লগা হৈছে? বাস্তৱতো নহয়, বহুতখিনি মডেল আছে, মিনিমাম 55 ওপৰৰ মডেলছ আছে কইনা, 55 মডেলছৰ ওপৰত কইনা চম্ভালিব। আমি 1998 পৰা এইটো ছিগনেচাৰ এৱাৰ্ডছ মেকআপ এণ্ড হেয়াৰ ষ্টাইল কম্পিটিশ্যন পাতি আহিছোঁ। এবাৰ 26th ইয়াৰ হয়, আৰু এইবাৰ আমি বিউটেকাৰ লগত কৰিছোঁ। চবতছে ডাঙৰ কথা হৈছে কি এই যোগসূত্ৰটো লগাই দিলে আমাৰ লগত অৰ্পিতাই, আৰু এটা মই ভাল লাগিছে যে বহুত ঠাইৰ পৰা একদম আনকি শিলিগুৰিৰ পৰা আহিছে, নৰ্থ বেংগলৰ পৰা আহিছে এইপিনে, তাৰপিছত সিপিনে আমাৰ নৰ্থ ইষ্টৰ যে গোটেইকেইখন ষ্টেটৰ পৰা আহিছে, অৰুণাচলে হওক ক'বা হওক, ইভেন নেপাল, ভূটান, বাংলাদেশৰ পৰা মানুহ আহিছে, যে তেওঁলোকে পাৰ্টিচিপেট কৰিছে, তেওঁলোকে কম্পিট কৰিছে, আৰু কম্পিটিশ্যনৰ যিটো স্তৰ সেইটো বহুত মানদণ্ড ওপৰলৈ উঠিছে। আৰু ইয়াৰ পিছত আমি যিসকল আমাৰ আহিছে তেওঁলোক কণ্টেষ্টেণ্টসকল, তেওঁলোকৰ আমি এখন লিষ্ট বনাম, আৰু সেই লিষ্টখন মতে আমি পিছত প্ৰচাৰ কৰি দিম, যাতে তেওঁলোক যিখিনি ঠাইত থাকে সেই এৰিয়া অফ ৱৰ্ক, সেই এৰিয়া অফ ৱৰ্কৰ সেই জেগাখিনিৰ লগত তেওঁলোকৰ মানুহখিনিয়ে যাতে জানে, আৰু তেওঁলোকক ফিউচাৰ বিজনেছটো যাতে বাঢ়ে, সেইটো কাৰণে আমি প্ৰচেষ্টা চলাই আছোঁ। আৰু ইয়াত যথেষ্ট পৰিমাণে এৱাৰ্ড পাইছে। ফাৰ্ষ্ট 50,000ৰ প্ৰডাক্টছ পাইছে, ছেকেণ্ড টু 40,000, থাৰ্ড টু 30,000ৰ, এনেকুৱাকৈ আমাৰ প্ৰায় 21টা এৱাৰ্ড তেওঁলোকে পাবলৈ লাভ কৰিছে। আৰু আটাইতকৈ ভাল কথা হৈছে যে এইবাৰ হেয়াৰ কাটিং আৰু লগতে মেহেন্দি আৰ্টটো সেইটো আমি নতুনকৈ আৰম্ভ কৰিছোঁ, নতুনকৈ আমি ইয়াতে যোগ দিছোঁ, আৰু এই ক্ষেত্ৰত আমাক যথেষ্ট অৰিহণা যোগাইছে বিউটেকৰ ফালৰ পৰা। আৰু এই কিমান দূৰৰ পৰাই তেওঁলোক আহি গৈছে আমাক মানে পূৰা ছাপোৰ্ট কৰিবৰ কাৰণে, আৰু সেইটো কাৰণে মই ভাবিছোঁ আগলৈ আমি আৰু ভাল কৰিব পাৰিম, কাৰণ কি ইয়াৰ ফলত আমাৰ যিটো প্ৰফেশ্যন আছে প্ৰফেশ্যনটোৰ মানদণ্ড বহুত ওপৰলৈ উঠি গৈছে। থেংক ইউ। Really happy to see the initiative Madhumita has taken. She's an extremely skilled person in our beauty industry, and we are here to support. We want to really do so many competitions like this across Northeast, and we want to take it across India, and I'm really glad to be a part of it, and I'm really thank you Madhumita and Umesh from Beauty Tech Expo for inviting me, and seeing all the talent, I'm extremely delightful. So I'd be very thankful. This is Umesh, the director of Beauty Tech Expo. Thank you Madhumita ma'am, thank you Arpita ma'am. She's travelled all the way from Delhi for the expo, and Madhumita ma'am, like she's been the support, the backbone of Beauty Tech Expo. So this is happening for the first time in Northeast. So Assam is going to be like we exploring Assam and Northeast. So there's going to be a lot of opportunity in this industry after this. So I suppose people are getting very good response, and I expect more people to come to Maniram Divangan Trade Center at Beltala. That is today and tomorrow. So सबको इनवाइट करना चाहूँगा कि आइए और नए ब्रांड्स एक्सप्लोर करिए, नए चीज़ें एक्सप्लोर करिए ब्यूटी इंडस्ट्री और सैलून इंडस्ट्री के लिए। थैंक यू।